ভাগুৰা হৈছে নেকি? নাই নাই গৰম পৰিছে অলপ সেইকাৰণে। হাই ৰাইজ, চন্দ্ৰপুৰ কাজলী চুকী বিষ্ণু মন্দিৰত আজি আমাৰ মায়ঙৰ ২ নং ধানখুন্দা গাঁৱৰ পৰা আয়তীসকলে নাম পৰিৱেশন কৰিবলৈ আহিছে। আহক আমি আয়তীসকলৰ নাম উপভোগ কৰোঁ। ৰাম ৰাম কুন্দিলত ৰুক্মিণীৰ স্বয়ম্বৰ পাতিছে, কতৰ ৰজাৰ আগমন ঘটিছে। অহানাই কৃষ্ণ গোসাঁই, ৰাজকন্যা ৰুক্মিণীয়ে
হৈছে নেকি? নাই নাই গৰম পৰিছে অলপ সেইকাৰণে ধানটো দি আপোনাৰ নিজকে কেনেকুৱা লাগিছে? বহুত ভাল ফিল কৰিছোঁ হয় আগলৈ আহিব, হয় হয় আকৌ আমি লগ পাম। নিশ্চয় নিশ্চয় আপোনালোকে লগতে ধৰি ভালো পাব। হয় হয় কথা এটা সুধিব মই ৰৈ আছোঁ। হয় আপোনালোকে চন্দ্ৰপুৰ কাজলী চকী বিষ্ণু মন্দিৰলৈ আহিলে, বিষ্ণু মন্দিৰৰ কমিটি এখন নিশ্চয় ইয়াত আছে। হয় কমিটিয়ে আপোনালোকক কিবা শুশ্ৰূষা কৰিছে নে নাই? অঁ কৰিছে বহুত সুন্দৰভাৱে হৈছে শুশ্ৰূষা ধুনীয়া হৈছে কমিটিবিলাকে শুশ্ৰূষা কৰিলে অলপ নিজকে ভাল লাগে। বহুত বেছি ভাল লাগে হয় কিমান শুশ্ৰূষা কৰিব পাৰিছে এইটো মই ক'ব নোৱাৰোঁ। হয় হয় ঠিকেই কৰিছে কমিটি এখন জড়িত হৈ থাকিলে, হয়, হয়। কমিটি এখন যে আছে বা কমিটিয়ে যে এটা আপোনালোকক যে সন্মান এটা দিছে, হয় নিশ্চয় 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 আপোনালোকৰ এটা ভাল লাগে। হয় হয় ঠিক আছে। খুব ভাল কৰিছে হয় হয় মায়ং ২ নং ধানখুণ্ডাৰ পৰা আহিছে, ইয়াত আহি কেনেকুৱা লাগিছে মন্দিৰলৈ আহি? ধন্যবাদ ভাল লাগিছে আমাৰ বাইদেউ খানা কেনেকুৱা হ'ল? বাইদেউ খোৱা লোৱা কৰিলেনে? হয় হয় কেনেকুৱা পালে কওকচোন? ভাল হৈছে ভাল হৈছে নে? হয় আজি আপোনালোকৰ নাম প্ৰসংগ কৰিলে, হয় নাম প্ৰসংগ কৰি ভাল লাগিলে হয় ভাল লাগিছে আৰু কমিটিয়ে নিশ্চয় যোগাযোগ কৰিছে বা হয় কমিটিয়ে হয় সহযোগ কৰিছে, হয় সহযোগ কৰিছে অলপ শুশ্ৰূষা কৰিছে হয় কমিটিয়ে। হয় চব ভাল আছে হয় বাৰু এতিয়া পিছলৈকে আকৌ আহিব লাগিব। হয় হয় নিশ্চয় আমি আশাবাদী আপোনালোকক হয়। আকৌ লগ পাম। নিশ্চয় নিশ্চয় ঠিক আছে বাৰু, ঠিক থেংক আছে ইউ। ধন্যবাদ ঠিক